উফ কি গৰম আপোনাৰো বাৰু মোৰ দৰে একেই গৰম লাগি আছে নে যদি আপোনাৰো বহুত বেছি গৰম লাগি আছে আপোনাৰ মই আজি গৰম দূৰ কৰা এটা বহুত বেছি সহজ আৰু ইফেক্টিভ প্ৰাণায়ামৰ টেকনিক শিকাম প্ৰাণায়ামটোৰ নাম হ'ল শীতলী প্ৰাণায়াম প্ৰাণায়ামটো কৰাৰ বাবে আপুনি আপোনাৰ মুখখন এনেকৈ গোলকৈ মেলি ল'ব তাৰ পিছত আপুনি আপোনাৰ জিভাখন তাৰ মাজেৰে এনেকৈ গোলকৈ ওলাই দিব তাৰ পিছত আপুনি জিভাৰ মাজেৰে উশাহটো ল'ব মানে মুখেৰে উশাহ ল'ব লাহে লাহে মুখেৰে উশাহ লৈ মুখেৰে এৰি দিব প্ৰাণায়ামটো এনেকৈ আপুনি 1 পৰা 2 মিনিট সময় পুনৰাবৃত্তি কৰিব আপুনি যেতিয়া এনেকৈ উশাহ নিশাহ লয় বতাহটো যেতিয়া আপোনাৰ ভিতৰত যায় জিভাৰ মাজেৰে যাওঁতে ঠাণ্ডা হৈ যায় তাৰ ফলত আপোনাৰ শৰীৰটো লাহে লাহে ঠাণ্ডা পৰি আহিব ধৰে বহুত জৰুৰী ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিব থেংক ইউ